Hello, hi, namaskar everyone. মই মানজা আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। সো মই ৰেচিপিজ ভিডিও বহুত দিন দিব পৰা নাই তাৰ কাৰণে ক্ষমা খুজিছো। মানে কি হৈছে এতিয়াতো অফিস খুলি গৈছে আৰু ফুল টাইম হৈ গৈছে অফিসত পুৰা ফুল টাইম দিবলগীয়া হৈছে। সো হেতু কাৰণে তেনেকুৱা ইমান টাইম নোপোৱা হৈছো। যে আমি যেতিয়া মৰ্নিং লেডিজ বিলাকে অফিসতো ফুল টাইম ডিউটি কৰিবই লাগে প্লাস ঘৰতো আপোনাৰ সকলো কাম কৰি মিলি খতম কৰি পেলাই যাব লাগে। আৰু যাৰ কাৰণে আমি মানে আমাৰ স্কিনটোত মানে ইমান গুৰুত্ব নিদু বা জলদি কৰি পেলাই ওলাই গুছি যাও ইমান নাভাবো কিন্তু পিছতে যেতিয়া আমি কৰবাত যাও বিয়া চিয়া যাও তেতিয়াহে মনত ও স্কিনটো ইমান বেয়া হৈ গ'ল। সো ডেইলি তো আপোনাৰ মুখখন ফেস ওয়াশ দি ফার্স্ট স্টেপ তো হল আপোনাৰ ডেইলি তিনিটা নহয় চাৰিটা হ'ব। সো ফার্স্ট স্টেপ তো হ'ব আপোনাৰ ডেইলি ফেস ওয়াশ ইউজ কৰক মানে যিকোনো আপোনাৰ ভাল ব্র্যান্ডৰ লৈ ল'ব পাৰে যেটো আপোনাৰ স্কিনত শুট কৰে। তো তেনেকুৱা আপুনি এটা ফেস ওয়াশ হটাই ইউজ কৰিব। সেকেন্ড স্টেপ তো হ'ব আপোনাৰ টোনাৰ যিকোনো টোনাৰ আপোনাৰ যেটো স্কিনত শুট কৰে সেম টোনাৰ ইউজ কৰিব। থাৰ্ড তো হ'ব আপোনাৰ ময়শ্চাৰাইজাৰ লগাব। ময়শ্চাৰাইজাৰটো আপোনাৰ লগাবই লাগে আৰু ফৰ্থ তো হল আপুনি লোশন। তো সানস্ক্রিন লোশন লগাবলৈ নাপাহৰিব আৰু ছাতি ইউজ কৰিবলৈ কেতিয়াও নাপাহৰিব। ঠাণ্ডা দিন হওক গৰম দিন হওক সানস্ক্রিন এন্ড ছাতি মানে এই চাৰিটা স্টেপ আপোনাৰ এভৰিডে মানে 12 মাহে কৰিব লাগিব তেতিয়াহে আপোনাৰ স্কিনটো মানে ইমান ড্যামেজ নহয় আৰু অকমান নরমাল যেটো নরমাল থাকিব। বাকিটো আপোনাৰ বহুত কৰিবলগীয়া থাকে স্কিনত বাট ডেইলি যিবিলাক ওয়ার্কিং লেডি হয় তেওঁলোকে ইমান মানে টাইম নাপায়। তো হেতু কাৰণে নরমালি এইখিনি ঘৰতে আপুনি কৰিব পাৰে। সো কেনেকুৱা কি কৰিব লাগে মই আপোনাক দেখাই যাম নেক্সট স্টেপত। সো মই যেটো টোনাৰ ইউজ কৰো ফেস টোনাৰ ইউজ কৰো এইটো হয় ৰিকুলাৰ এইটো ৰেগুলাৰ ফেস টোনাৰ হয়। এইটো আপুনি যেতিয়াই ফেস ওয়াশ কৰে তেতিয়াই আপুনি লগাব। এইটো বুলি নহয় আপুনি যেটো স্কিনত শুট কৰে তেনেকুৱা এটা আপুনি নিজে লৈ ল'ব কিন্তু ফেস ওয়াশ কৰাৰ পিছত টোনাৰ এটা আপুনি ইউজ কৰিবই কৰিব। তেতিয়া আপোনাৰ ছালখন ভালে থাকিব আৰু ডেইলি আপুনি এইটো ইউজ কৰিব পাৰে। এইটো কটনেদিও লগাব পাৰে নহলে হাতত এনেকুৱাকে অকমান লৈ পেলাই এনেকা ডব 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 এনেকা কৰি লগাব পাৰে। এনেকৈ কৰি আপোনাৰ ফেস টোনাৰটো লগাই ল'ব কাৰণ যেতিয়া আমি ফেসটো ক্লিন কৰো তেতিয়া আপোনাৰ যেতিয়া ক্লিন হৈ যায় নোমৰ যিবিলাক সৰু সৰু গুৰি থাকে তাতে আপোনাৰ যেতিয়া টোনাৰ লগাই সেই টোনাৰটোৱে হেতু ফিল আপ কৰি দিয়ে নহলে তাতে আকৌ ধুলি মাকতি সোমাই পেলাই আকৌ ফুটা ফুটা নিচিনা হয় যে কলা কলা হয় ব্ল্যাক হেডছ হয় তেনেকুৱা বিলাক হবৰ চান্স থাকে বিশেষকৈ বেছিকে নাকত হয়। তো হেতু কাৰণে এনেকৈ আপুনি অকনমান শুকাই ল'ব আৰু যেতিয়া এইখিনি আপোনাৰ শুকাই যাব তেতিয়াতে ময়শ্চাৰাইজাৰ ডেইলি এটা ভাল ইউজ কৰিব লাগে। সো যাৰ যেনেকুৱা স্কিন হয় তেনেকুৱা এটা ময়শ্চাৰাইজাৰ লৈ ল'ব আৰু ময়শ্চাৰাইজাৰ লগাবলৈ নাপাহৰিব। সো তেনেকুৱা মই ইউজ কৰো আপোনাৰ লৰিয়েলৰ হয় আপোনালোকেও নিজৰ যেটো পছন্দ হয় তেনেকুৱা এটা লৈ ল'ব পাৰে। সো মই ইউজ কৰো এইটো লৰিয়েলৰ 20+ টো হয় টিকটং টিকটং। সো ময়শ্চাৰাইজাৰটো আপোনাৰ অকল মুখত নহয় পুৰা ডিঙিলৈকে এনেকুৱাকে লগাই ল'ব কাৰণ পিছত আপোনাৰ যেতিয়া অনলি মুখখনত ক্লিন কৰিলেতো নহব ন গোটেইখিনি আপোনাৰ সেম কালাৰ হ'ব লাগে স্কিনৰ। সো এইখিনিও আপোনাৰ তেনেকুৱা হয়। সো গোটেইখিনিত আপুনি ভালকৈ এটো মিক্স কৰি লগাই ল'ব। এইটো এনেকৈ লাহে লাহে একদম ঘঁহি এনেকুৱাকে ঘঁহিব নালাগে। ময়শ্চাৰাইজাৰ সদায় স্মুথলি এনেকুৱাকে লগাব লাগে। থাৰ্ড স্টেপ আপুনি যেতিয়া বাহিৰত ওলাই যাব ঠাণ্ডা দিন গৰম দিন বুলি নহয় ঠাণ্ডা দিনৰ ৰদেও আপোনাৰ স্কিনটো পুৰি পেলাবৰ চান্স থাকে। মানে আমাৰ এনেও বহুত হেভি থাকে ঠাণ্ডা হলে আমি ৰদত বহিব লাগে বা অকমান ভালো লাগে কেতিয়াবা অকমান সময়ৰ কাৰণে বাট ঠাণ্ডা দিনৰ ৰদটো আপোনাক স্কিনটো অকমান ড্যামেজ কৰাৰ চান্স থাকে।
তো সেইটো কাৰণে আপুনি যেতিয়াই ঘৰৰ পৰা বাহিৰ ওলাব তাৰ 15 মিনিট আগতে ছানস্ক্ৰীন লোশন লগাই ল'ব সো ছানস্ক্ৰীন লোশনৰ কাৰণে মই এইটো আপোনাৰ ইউজ কৰোঁ নিউট্ৰিজেনাৰ হয় এইটো বহুত ভাল ছানস্ক্ৰীন হয় এইটো নিউট্ৰিজেনাৰ হয় SPF 50+ হয় আৰু প্লাস এইটোৰ এটা এডভান্টেজ আছে যে এইটো আপোনাৰ স্কিনখন মানে অইলি কৰি নেপেলাই এনে নৰ্মেলি মই বহুত ছানস্ক্ৰীন ইউজ কৰি চাইছোঁ হেবিলাকে কি হয় আপোনাৰ স্কিনটো একদম অইলি কৰি পেলাই একদম কলা নিচিনা হৈ যায় যেতিয়া বাহিৰত ওলাই যায় তো এইটো তেনেকুৱা নহয় সো এইটো আপুনি অকমান এনেকা ওলাই ল'ব লৈ এইটো সেম প্ৰসেস এনেকা কৰি লগাই দিব টপ তেতিয়া আপুনি এনেকা ছানস্ক্ৰীনটো লগাই ওলাই যাব ন ইমান মানে টেনচন নাথাকে স্কিনটো পুৰি পেলাই নহলে আপোনাৰ মুখখন স্কিনটোৰ কালাৰটো যেতিয়া বেলেগ হয় বা মানে বেয়া হয় তেতিয়া মানে বেয়া লাগে কিন্তু নকৰিলেও নহয় আপোনাৰ কামতটো ওলাই যাব লাগিব বাহিৰত নগলেও নহয় যেটো আজিকালি ম্যাক্সিমাম লেডিয়ে ওয়াকিং হয় সো তেওঁলোকে অকনমান টাইম লৈ জাস্ট 15 মিনিটৰ কাৰণে এখানে আপুনি লগাব লাগে এইখিনি লগাই 15 মিনিট মান পিছত ছানস্ক্ৰীনটো লগাই 15 মিনিট পিছত ওলাই যাব পাৰে আৰু ছাতি লবলৈ নাপাহৰিব ঠাণ্ডাৰ দিনতো ছাতি ল'ব মই সদায় ছাতি লওঁ অফিসত যাওঁতে সো আজিৰ এইখিনি হৈ গ'ল মৰ্নিংৰ ষ্টেপ মৰ্নিংৰ এইখিনি হয় আৰু ইভিনিংলৈকে মই লৈ আহিম এটা নেক্সট ভিডিঅ'ত সেইটো এটা মই নেক্সট ভিডিঅ'ত ক'ম সো আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকে জনাবলৈ নাপাহৰিব কেনেকুৱা পাইছে তো তেতিয়ালৈকে টেক কেয়াৰ বাই বাই আৰু মোৰ যদি ভিডিঅ'বিলাক ভাল পায় আপোনালোকে মোৰ কমেন্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ